এইবাৰো বোৱাৰীয়ে থাৰ্ড গ্ৰেডৰ ফৰ্থ গ্ৰেডৰ দিছে, কি জানো হ'ব। এইবাৰ ফৰ্থ গ্ৰেডৰ দিব, সিটোবাৰ থাৰ্ড গ্ৰেডৰ দিলে কৈ আছে বেয়া হ'ল বুলি, ৰিজাল্ট গম পাব কেনেকুৱা বা হয়। এতিয়া আকৌ থাৰ্ড গ্ৰেডৰ দিব চাইছে। ৰাতিপুৱা গধূলি মোৰ ভাত চব্জি বনাওঁতে কঁকালে বিকা হৈ গৈছে। বোৱাৰীজনী একো কৰি নিদিয়ে, পঢ়িব লাগে কৈ কিনে সি পঢ়ে নে নপঢ়ে নে, অকল ফোনতে লাগি থকা দেখোন এনি টাইম। নাজানো আৰু দেই, বোৱাৰীজনী চাকৰি পালে মোক চাবনে নাজানো। ভাত চব্জিটো বাৰু বনাই দিছোঁ, অলপো সহায় নকৰে, সহায় নকৰে বুঢ়ী মানুহজনীক। অকল পঢ়িব লাগে ন, অকল পঢ়িয়ে থাকে, কি জানো পঢ়ে। এনি টাইমটো মানে পঢ়ি থাকিব নোৱাৰে। ৰাতিপুৱা গধূলি দুপৰীয়া অলপ পঢ়িলেই হয় দেখোন, আৰু ভাত চব্জি বনাই দিলে হয়। এতিয়াও ৰুমত জানো কি কৰি আছে, মোবাইলটোৱে টিপি থকা দেখোন এনি টাইম। পঢ়ে নে কিয়ে কৰে সিহে জানে আৰু দেই। মোক চাবই নে মাৰিবই নে এই বুঢ়ী কালত, মই একো গম পোৱা নাই। বোৱাৰী আজি মোক ভাত চব্জিটো অলপ বনাই দিওঁ, কঁকালটো ৰাতিপুৱাৰ পৰা বহুত বিষাইছে, অলপ মাজনীক অলপ সহায় কৰচোন দে। মই পঢ়ি আছোঁ দেই, আপুনি অলপ বুজি নাপায়। পেট ভৰে এবাৰ মই যেনেকৈ অলপ পাব লাগে, আপোনাক মই একো কৰি দিব নোৱাৰোঁ। আপুনি এইকেইদিনো বনাই খুৱাব নোৱাৰে নেকি? মই ইমান দেৰি বনাই খোৱালোঁ আপোনাক, অকল এইটো এমাহটো মোক কৰি দিলেই হ'ল। 27 তাৰিখে মোৰ এক্সাম আছে বুলিহে, আপুনি কিন্তু একো বুজি নাপায় দেই বোৱাৰীৰ কথাটো। বোৱাৰীজনী এনেকৈ কৈছে মোক এই বুঢ়ী কালত অলপো সহায় নকৰে। কি যে বোৱাৰী পাইছোঁ তোক মই কি ক'ম। বাবাও এতিয়া চাকৰিত, যদি চাকৰিত যাওঁ ৰাতিপুৱা উঠি ভাত চব্জি মই নকৰা নিচিনা বনাব লাগিব যেন পাইছোঁ দেই। তোমালোকেতো একো বুজি নাপাওঁ। বুঢ়ী মানুহৰ ইয়াত মোৰ কঁকাল বিষত মোৰ কান্দা চকু পানী চব ওলাই গৈছে দেই, খং উঠি মোৰ ৰেহাই নাই। মই পালি মানে আপোনাক বহি খুৱাম, বুজিছে নাই আপুনি একো টেনশ্যন ল'ব নালাগে। এই কেইদিনমান বনাওকচোন আপুনি, মোক অলপ ভালকৈ পঢ়িব দিয়ক। পঢ়ি শুনি যদি মই পাওঁ, আৰু ঘৰটোতো বনাব আছে, ঘৰটো ধুনীয়াকৈ বনাম, আৰু আপোনাক মই ভালকৈ ৰাখিম ৰাণীৰ নিচিনা, বুজিছে নাই আপুনি। এতিয়া যাওকচোন আপুনি ভাতটো বনাই লগে। প্ৰভু, তোমালোকৰ কথাই শুনিব লাগিব যেন পাইছোঁ দেই। মোৰ কঁকালটো বহুত বিষাইছে। আপুনি যে উঠনিবা কৈছে মই মোবাইল চাইছোঁ, মই উঠনিবা পঢ়ি আছোঁ। মোবাইল অনলাইনতে পঢ়িব লাগে, বুজিছে নাই। কিতাপতো মই কেইটামান পঢ়োঁ, অনলাইনতো পঢ়োঁ বিচাৰি কিনে। আপুনি মোক এনে মোবাইল চাইছে বুলি কৈ নাথাকিব, কিন্তু মই বহুত বেয়া পাওঁ। কৈ দিছোঁ আকৌ, বাৰ মোক সদায় এনেকুৱা কথা কৈ নিদিবা। আপোনাক মই অকল এইকেইদিনে বনাব দিছোঁ, বাকী দিনকেইটাতো মই বনাওঁ দেখোন। আপুনি ইমানটো কৰিব নোৱাৰে নেকি মোৰ কাৰণে? ৰমালাও, তোমাৰ বোৱাৰীজনী ইমানকৈ পঢ়ি আছেনে? ক'ত পঢ়ে, এতিয়া ভিতৰৰ পৰা মোবাইল চাই ওলাই আহিছে। মই ভাত চব্জি বনাব লগালোঁ কাৰণে ইয়াত পঢ়া দেখাইছেগৈ আৰু। তোমাৰ বোৱাৰীজনীতো পঢ়িছে, আমাৰ বোৱাৰীজনী কি কবি, এনি টাইম ঘূৰি পকি থাকে, ক'ত যায়তো নাজানো। কি যে পঢ়িও নাখায়, তোমাৰ বোৱাৰীজনী অলপ হ'লে পঢ়া দেখি পাইছোঁ। আমাৰজনী কি কবি, ভাত চব্জিটো দূৰৰে কথা, অকল এই লিপষ্টিক সোপা লগাই কিনে অকল পাৰ্লাৰতে গৈ থকাই দেখোঁ দেই মইতো দিন ৰাত। কৈ দিছোঁ আকৌ, আপোনাৰ বোৱাৰীৰ কথা আপোনাৰ ঘৰতে থ'বা, আমাৰ ঘৰত আহি কিনে ইয়াত কেং কৰি লগাই যোজা কৰি নাথাকিব আকৌ। ইয়াত মই পঢ়ি আছোঁ, আৰু আমাৰ মায়ে বহুত হেৰি জানে নাই, আপুনি যদি কিবা এটা কৈ দিয়ে হয় যায় আকৌ মোক কেং কৰি থাকিব। আপুনি আপোনাৰ বোৱাৰীক ভালকৈ বুজাওক, কি কৰিব লাগে কি কৰিব নালাগে। আমাৰ দুটাৰ মেটাৰ হয়, বুজিছে নে। আপুনি ইয়াত আকৌ আমাক হেৰি কৰি নাথাকিব কিন্তু দেই। তো ডাঙৰ মানে কিবিলাক ক'ব আহিছে যে, তোক মই কি ক'লোঁ, পঢ়া নাই কৈছোঁ, এনেকৈ মোবাইল চাই থাকোঁ সেইটোৱে কৈছোঁ। তোৰ আকৌ বেছি মুখে উল্টা নাহিব নালাগে, পঢ়ি থাকে ফালে ধ্যান দিব নালাগে। তোমালোকৰ দুটাৰ মাজত মই কাজিয়া কৰিব অহা নাই দেই। মই এনেই ৰমণৰ পৰা কিবা এটা পইচা ধাৰলৈ নিবলৈহে আহিছিলোঁ। আমাৰ বোৱাৰীজনী আকৌ 27 তাৰিখে যাব নহয়, পইচাও নাই এটকাও, সেইটো কাৰণে পইচা বিচাৰি আহিছোঁ। পইচা কেইটামান লাগিছিলে, বোৱাৰীজনী যে যাব গাড়ী ভাড়া লাগিছিলে, থ'বলৈ যোৱা মানুহ নাই নহয়। আপোনাৰ তাত আছে যদি দিয়কচোন মোক 500 টকামান। ক'তনো মোৰ লগত পইচা থাকে, কি কবি, পইচা এটকা চুবলৈ পোৱা নাই। এনি টাইম যিমান থাকে চব বোৱাৰীজনীৰ ওচৰতে থাকে। বোৱাৰীজনীৰ ওচৰত সুধিছোঁ আছে নাইবা। বোৱাৰীও 500 টকামান আছে যদি দেচোন, তোমাৰ লগৰজনী যাব নহয় এক্সাম দিবলৈ এতিয়াই ফৰ্থ গ্ৰেডৰ, সেইটো কাৰণে বুজিছোঁ একেলগে যাবা। মোৰ বোৱাৰীজনীৰ হাতত এটকা পইচা নাই, সেইটো কাৰণে মই খুজি দিবলৈ আহিছোঁ, আছে যদি দিয়াচোন। মোৰে পইচা নাই এটকা, আপোনাৰ বোৱাৰীজনী দিবলৈ আকৌ পাম মই এতিয়া পইচাটো ভৰাই দিছে, ঘৰৰ বস্তু আনিলোঁ কিবা আনিলোঁ, মোৰ কাৰণে অকল গাড়ী ভাড়াটো যাবলৈ আছে। মই পইচা চইচা নাই দেই, আপুনি বেলেগৰ পৰা বিচাৰি লওক। এইবাৰ এডিআৰিত পাবি নাই পিছে ফৰ্থ গ্ৰেডৰ? আমাৰ বোৱাৰীজনীতো কৈ আছিলে পাব বুলি, পাবি নাই পিছে কচোন? মই পাওঁ নেপাওঁ আপুনি এইবিলাক টেনশ্যন ল'ব নালাগে। মই পঢ়িছোঁ, দিব লাগে দিছোঁ, দি আহিম, আৰু পাওঁ নেপাওঁ এতিয়া আগলৈ ৰিজাল্টতহে গম পাব। পইচাৰ কথা ক'লোঁ দেখিছে, গ'লগৈ আৰু কি ক'বি আৰু। কি ক'ম, এহঁতে বহগে আৰু কথা চথা পাতি লওঁ অলপ, কি যে ক'ম, চাহ অলপ খাই যাবি আমাৰ ঘৰতে আজি। হ'ব দে আৰু, মই যাওঁৱে, মোৰ বোৱাৰীজনীৰ কাৰণে পইচা বিচাৰিবহে আহিছিলোঁ। 27 তাৰিখে যাবলৈকে তাৰ আকৌ পইচা নাই নহয়। এতিয়া মই গাঁৱে বিচাৰিবলৈ যাব লাগিব নহয়। এতিয়া পঢ়ি কিনে চাহ খোৱাৰ মোৰ সময় নাই দেই, বেয়া নাপাব ৰমলা, মই গৈ আছোঁ দেই। কি যে ক'ম, এনেই মই বহি গৈছিলোঁ, খুব তাক মোৰ মনৰ পৰাতো বহিব পোৱা নাছিলোঁ নহয়। যাব দে আৰু, যা গৈ থাক, য'ত যাওঁ ইয়াত ৰমলা অকলে চাহ খাব ক'ব লাগি কাৰণেহে কৈছোঁ, নহ'লেতো নকওঁ নহয়। খুব আজি ল'ৰাটো ফোন কৰিব লাগিব, বোৱাৰী বহুত কথা নুশুনা হৈ গৈছে। ইয়াত মাকৰ কাম লগাই মাৰিব বিচাৰিছোঁ যেন পাইছোঁ।